Jones. নমস্কাৰ গ্ৰহণ কৰিব আপোনাৰ বন্ধুৰ চেনেল টেক টাইগাৰলৈ। আজি আপোনালোকক মই জনাম কেনেদৰে ইউটিউবৰ চেনেলটি খুলিব পাৰি। এইটো মোৰ প্ৰথম ভিডিঅ' চ' আপোনালোকে যদি ভাল লাগে দেন এই ভিডিঅ'টো স্কিপ নকৰিব। আজি আপোনালোকক মই দেখাবলৈ খুজিছোঁ আপুনি নিজৰ জিমেইলৰ সহায়ত মোবাইলত বা পিচিত দুইটাতে নিজৰ ইউটিউব চেনেলটো খুলিব পাৰে। প্ৰথমে আপুনি নিজৰ এটা ক্ৰমে ব্ৰাউজাৰ বা নহ'লে ইণ্টাৰনেট ব্ৰাউজাৰ অ'পেন কৰিব। মই ক্ৰমে অ'পেন কৰি আপোনালোকক দেখাইছোঁ। ক্ৰমে অ'পেন হোৱাৰ লগে লগে আপুনি নিজৰ ইউ আৰ এলত ইউটিউব বুলি চাৰ্চ কৰিব। ইউটিউব বুলি চাৰ্চ কৰাৰ লগে লগে মই ক্ষমা কৰিব ইউটিউব চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ লগে লগে নিজৰ পেজটো খোল খাই গৈছে। আপুনি ইয়াত মোৰ এটা চেনেল অ'পেন হৈ আছে, হিলিয়া মাৰ্ট বুলি দিয়া আছে। এইটো চেনেলত আমি ফ্ৰেণ্ডছ বনাওঁ মোৰ ফ্ৰেণ্ডৰ লগত। চ' পাৰিলে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু নিজৰ এতিয়া নতুনকৈ ইউটিউবৰ চেনেলটো খুলিবলৈ আপুনি প্ৰথমে ছুইচ একাউণ্টত ক্লিক কৰিব। ছুইচ একাউণ্টত ক্লিক কৰাৰ লগে লগে মোৰ দুটা একাউণ্ট খোলা হৈ আছে। আপুনি নিজৰ একাউণ্টটো খুলিবলৈ এডেড একাউণ্ট কৰিব। এডেড একাউণ্ট অহাৰ লগে লগে আপোনাৰ নিজৰ ইমেইলটো মাৰিব। যদি আপোনাৰ ইমেইল আৰু পাছৱৰ্ড মনত থাকে তেতিয়া খুবেই ভাল। যদি আপোনাৰ মনত থাকে তেন নিজৰ জিমেইলত গৈ এটা নতুন একাউণ্ট খুলিব। মোৰ নিজৰ ইমেইলটো টাইপ কৰিছোঁ। টাইপ কৰাৰ লগে লগে মই ইয়াত নেক্সট ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে নিজৰ পাছৱৰ্ড আপোনাৰ ইমেইলৰ কাৰণে আপোনাৰ সঠিক পাছৱৰ্ড আপুনি ৰাখিব। 8টা কেৰেক্টাৰ ৰাখিব সদায়। ইয়াৰ লগে লগে আপোনাৰ ইউটিউবৰ একাউণ্ট খোলা যাব। এইটো কৰাৰ লগে লগে আপোনাৰ একাউণ্ট খোলা যায়, চেনেল নহয়। চ' আপোনালোকে প্ৰটেক্ট ইউৰ একাউণ্ট কৰি ডান কৰিব। আৰু পাৰিলে আপুনি ছেভ পাছৱৰ্ড ক্লিক কৰিব। এইটো কৰাৰ লগে লগে আপোনাৰ পেজত আপোনাৰ জিমেইলৰ সৈতে ইউটিউব একাউণ্টটো খোলা গৈছে। ইউটিউব চেনেল খুলিবলৈ আপোনালোকে পুনৰ চেনেল পইণ্টলৈ আহিব। চেনেল পইণ্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ মাই চেনেলত যাব। মাই চেনেলত গৈ আপুনি ইয়াত আহিব যে ইউজ ইউটিউব এজ। আপুনি কি নামেৰে ইউটিউবটো খুলিম বুলি ভাবিছে চেনেলটো। আপুনি নিজৰ চেনেলৰ নামটো ইয়াত টাইপ কৰিব। মই মোৰ চেনেলৰ নাম টাইপ কৰিছোঁ টেকনিকেল টাইগাৰ। ইয়াত ক্ৰিয়েট চেনেল কৰাৰ লগে লগে আপোনাৰ চেনেলটি নেক্সট পেজত খুলি পৰিব। আৰু আপোনালোকে নতুন ভিডিঅ' ইয়াত আপলোড কৰিব, ছাবস্ক্ৰাইবাৰ পাই থাকিব। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোক নতুন হয় আৰু মই নতুন, চ' আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ। আজিলৈ ইমানেই। পিছত লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় হিন্দ।